জন্ম হোৱাৰ দিনাৰ পৰাই ল'ৰা আৰু ছোৱালী অৰ্থাৎ ল'ৰা সন্তান জন্ম হৈছে আৰু যদি ছোৱালী বস্তু ল'ৰা হ'লেও হ'ল ছোৱালী হ'লেও হ'ল আৰু এটা হোৱাৰ পিছত এটা ল'ৰা সন্তান বিচাৰে। দৰ্শকসকল সকলোকে স্বাগতম জনাই আহিছোঁ আজি অন্য এটি ভিডিঅ'লৈ। আশা কৰোঁ সকলোৱে ভালে আছে আৰু মোৰ ভিডিঅ'টো আপোনালোকে শেষলৈ চাই থাকিব। ভিডিঅ'টো ভাল পালে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। আজি মোৰ ভিডিঅ'টোত আপোনালোকে জন্ম হোৱাৰ দিনাৰ পৰাই ল'ৰা আৰু ছোৱালী অৰ্থাৎ পুৰুষ মহিলাক ভাগ ভাগ কৰা হয়। মানুহে সোধে ল'ৰা সন্তান হৈছে নে ছোৱালী সন্তান হৈছে। যদি ল'ৰা সন্তান হোৱা বুলি কয় তেওঁলোকে বহুত আনন্দ পাই, কয় এই ভালে হৈছে দিয়া, বৰ ভাগ্য ল'ৰা সন্তান জন্ম হৈছে। আৰু যদি ছোৱালী জন্ম হোৱা বুলি কয় এনেকৈ কয় এই কি কৰিবা আৰু উপায়তো নাই, ভগৱানে দিয়া বস্তু, ল'ৰা হ'লেও হ'ল ছোৱালী হ'লেও হ'ল। আৰু যদি দুজনী ছোৱালী জন্ম পায়, প্ৰথম সন্তানটিও ছোৱালী দ্বিতীয় সন্তানটিও ছোৱালী, তেতিয়া মানুহে কয় এই একো নহয় দে, ছোৱালী আজিকালি ছোৱালীয়ে ভাল। যদিও তেনেকৈ কয় মনত এটা কিবা এটা থাকি যায়, কাৰণ সকলোৱে ল'ৰাহে আশা কৰে। ছোৱালী এটা হোৱাৰ পিছত এটা ল'ৰা সন্তান বিচাৰে আৰু নতুবা প্ৰথমতে ল'ৰা সন্তান হ'লে সকলোৱে ভাল পায়। কিন্তু যদি দুজনী ছোৱালী জন্ম পায় মানুহে কয় এই ল'ৰা এটা হ'লে ভাল আছিল, ছোৱালী দুজনীয়ে হ'ল, ছোৱালী তিনিজনীয়ে জন্ম পালে, ল'ৰা এটা হোৱা হ'লে ভাল আছিল। আৰু আনকি ছোৱালী সন্তান জন্ম পোৱাৰ পিছত বহুতো মাকক উলক্ষণী বুলি কয়, বহুতো মাকক গালি পাৰে, গালি দিয়ে। অথচ পুৰুষৰ ক্ৰমজন্মৰ কাৰণেহে ছোৱালী সন্তান জন্ম হয়। আৰু ল'ৰা হ'লে মানুহে লাৰুৰ নাম ধৰে, কিন্তু ছোৱালী সন্তান হ'লে লাৰুৰ নাম নধৰে, পাতা চাহৰ নাম ধৰে। সময় আমাক দি উৎসাহিত কৰাৰ বাবে আকৌ আহিম নতুন এটি ভিডিঅ'ৰে। তেতিয়ালৈ আপোনালোকৰ পৰা বিদায় মাগিছোঁ।